নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল গগৈদা এক্সপ্লেনেশ্যন। এটা ভিডিঅ' পাইছোঁ, প্ৰথমে ভিডিঅ'টো চাই লওক। ब्रेकिङ न्युज। आज यहाँ नुनै फरेस्टमा एउटा हात्तीको बच्चा खोलाले बगाएर ल्याएको थियो र हेर्दै गर्नुहोस्, आउँदैछ अगाडि आउँदैछ र हेर्दै गर्नुहोस्, यो बच्चाले आज एक हप्ता भएको छ यो जन्मिएको र यसले केही पनि खाएको छैन र यहाँ हेर्नुहोस्, म अगाडि जाँदैछु, ऊ आउँदैछ मेरो पछि हेर्नुहोस्, हेर्नुहोस् हान्नै खोज्छ, छेउमै आइसक्यो, अलिक टाढा जाउँ। आइज हेर्नुहोस्, यहाँ भाइहरू पनि छन्, नुनाइखुट्टी गाउँका भाइहरू, र यो बगाएर लिएको थियो, अहिले छेउमै आइसक्यो र हेर्नुहोस् कति क्युट छ, कति राम्रो छ, यसको कान हेर्नुहोस् कति सफ्ट, एकदम सफ्ट छ, खतरा कुद्दा रहेछ है। हेर्नुहोस् तमाम হয় এটা হাতী পোৱালি। এই ভিডিঅ'টো মোৰ এজন ভাইটিয়ে মোক দিছে, মই তাৰ পৰা সংগ্ৰহ কৰিছোঁ। আৰু এই দৃশ্যটো ভিডিঅ'টো দেখি আপুনি নিশ্চয় বুজিছে যে এটা হাতী পোৱালি নিজৰ মাকক বিচাৰি আছে। কিমান যে হৃদয় বিদাৰক এটা দৃশ্য। এইটো সকলোৱে হয়তো বুজি নাপাব, যিসকলে জীৱ জন্তুক ভাল পায়, নিজৰ মাকক ভাল পায়, তেওঁলোকে নিশ্চয় বুজি উঠিছে যে এটা পোৱালি, 7 দিনীয়া এটা পোৱালি মাকক বিচাৰি আছে। ভিডিঅ'টোত কোৱাৰ দৰে এখন নদীত পানী বাঢ়িছে, এই পানী বাঢ়ি যোৱাৰ কাৰণে পোৱালিটো মাকৰ পৰা আঁতৰি গ'ল, পৰিয়ালৰ পৰা আঁতৰি গ'ল, বিচ্ছেদ হৈ গ'ল, যাৰ কাৰণে পোৱালিটোৱে এতিয়া মাকক বিচাৰি ফুৰিছে, পৰিয়ালৰ সদস্যসকলক বিচাৰি ফুৰিছে। আৰু সেই সময়তে এইপাৰে থকা যিসকল কেইজনমান যুৱক আছিল, এই যুৱকে এই হাতীটো উদ্ধাৰ কৰিছে। বৰ্তমান তেওঁলোকে ফৰেষ্টক জনাইছে। তথাপিও আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব পোৱালিটোৰ কাৰণে, আৰু শ্বেয়াৰ কৰি দিব এইটো কাৰণে যাতে যদিও এই বিষয়টো ফৰেষ্টে গম পোৱা নাই, যাতে তেওঁলোকে কথাখিনি উলিয়াওক, ক'ৰ হয় ক'ত ঘটনা, আৰু পোৱালিটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰক। সেয়া আমাৰ এই ভিডিঅ'টো কৰাৰ মটিভ। আপোনালোকে প্লিজ কাইণ্ডলি শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু যিসকল নতুন ছাবস্ক্ৰাইব কৰি দিব।